নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আপোনালোকক দিবলৈ গৈ আছোঁ ৰত্নাকৰ চিনেমাখনৰ ফুল ৰিভিউ, কমেডি, একশ্যন আৰু ৰোমাঞ্চ কেনেকুৱা পালোঁ সম্পূৰ্ণখিনি আপোনালোকে পাবনে নাপায় সেই চিনেমাখনত জনাই আছোঁ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত কামৰ মানুহ হয় সি, তাৰ দম আৰু সাহসৰ ওপৰত নিৰ্ভৰ কৰিয়েই। ফ্ৰেণ্ডছসকল, মই এতিয়া বৰ্তমান ৰত্নাকৰ ছবিখন চাই কিনি আপোনালোকক ৰিভিউ দিবলৈ গৈ আছোঁ আৰু এই চিনেমাখনৰ সম্পূৰ্ণভাৱে আপোনালোকক ডিটেইলছ থ্ৰুলি কেনেকুৱা পালোঁ জনাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে ক'বলৈ আহিছোঁ একশ্যনৰ বিষয়ে। চিনেমাখনত একশ্যনৰ ক্ষেত্ৰত এই চিনেমাখনত আপোনালোকে দেখিবলৈ পাব বহুত উন্নতমানৰ কৌশল প্ৰয়োগ কৰা হৈছে। তেওঁলোকে যি একশ্যন দেখুৱাইছে চিনেমাখনৰ জৰিয়তে বহুত উন্নতমানৰ বুলি ক'ব লাগিব, কাৰণ বহুত বলিউড লেভেলৰ যিটো একশ্যন আমাৰ অসমীয়া চিনেমাত তেনেকুৱা ধৰণৰ নেদেখুৱায়, কিন্তু এতিয়া বৰ্তমান আপোনালোকে বহুত উন্নতমানৰ একশ্যনৰ ক্ষেত্ৰত দেখিলোঁ। গতিকে মই একশ্যনৰ ফালৰ পৰা যথেষ্টখিনি চাই ভাল পালোঁ। তিনদাৰ একশ্যন চাই বহুত ভাল লাগিছে যথেষ্টখিনি, কাৰণ এইবাৰ নতুনকৈ কিছুমান কৌশল ইউজ কৰি তেওঁলোকে যি উন্নতমানৰ বলিউড লেভেলত দেখুৱায় তেনেকুৱা ধৰণৰ কৌশল ইউজ কৰি কিনি এইবাৰ আমাৰ অসমীয়া চিনেমাত একশ্যনটো দেখাবলৈ চেষ্টা কৰিছে, কাৰণ যথেষ্টখিনি উন্নতমানৰ কৌশল ব্যৱহাৰ কৰা হৈছে চিনেমাখনত। আপোনালোকেতো ট্ৰেইলাৰটো দেখি কিনি গম পাইছে আৰু মই বিশেষকৈ ক'বলৈ নাযাওঁ, কাৰণ মই চিনেমাখন চাই কিনি কিন্তু সম্পূৰ্ণভাৱে একশ্যনৰ ফালৰ পৰা যথেষ্টখিনি মই ভাল পাইছোঁ। আৰু এক্টিঙৰ ফালৰ পৰা ক'বলৈ গ'লেতো যতীন দাইতো বহুত ভাল এক্টিং কৰে, কাৰণ আপোনালোকেতো জানেই আগৰ পৰাই, কাৰণ অসমীয়া চিনেমা বুলি ক'বলৈ গ'লে যতীন বৰা নামি আহে, কাৰণ তেওঁলোকে গোটেই হিয়া দিয়াৰ নিয়াৰ পৰা এতিয়ালৈকে বৰ্তমান অসমীয়া চিনেমা বহুত কেইখনত তেওঁলোকে অভিনয় কৰিছে। আৰু অসমীয়া চিনেমাৰ যি এক্টিং প্ৰত্যেক কলা কৌশলেই বহুত যথেষ্টখিনি ভাল কৰিছে। আপোনালোকে চিনেমাখন চাই কেতিয়াও বৰিং ফিল নকৰে। এইখন চিনেমা বৰ্তমান বহুত হিট হ'বলৈ গৈ আছে, কাৰণ এই চিনেমাখন সকলোৱে চাই ভাল পাইছে। একশ্যন, কমেডি, ৰোমাঞ্চৰ ক্ষেত্ৰতো ক'বলৈ নাযাওঁ, কাৰণ ৰোমাঞ্চো যথেষ্টখিনি ভাল হৈছে। বিশেষকৈ আৰু এটা কথা ক'ব লাগিব যে চিনেমাখনত চাউণ্ড কোৱালিটি কিন্তু বহুত মই ভাল পালোঁ। চিনেমাখনৰ চাউণ্ড কোৱালিটি যথেষ্টখিনি ভাল, একশ্যন ভাল। তাৰপাছত কমেডিৰ কথা ক'বলৈ গ'লেতো কমেডি যথেষ্টখিনি ভাল আছে, কাৰণ কমেডি ভাল লাগিছে। কমেডি যিমানখিনি পৰিমাণে চিনেমাখনত থাকিব লাগে যথেষ্টখিনি আছে, কাৰণ আপোনালোকে এখন চিনেমাটো সম্পূৰ্ণভাৱে প্ৰতিটো বস্তুৱে বিচাৰি পাব লাগিব, তেতিয়া চিনেমাখন ভাল পাব গতিকে এইখন চিনেমাটো কমেডি, একশ্যন, ৰোমাঞ্চ আৰু ইম'শ্যন সম্পূৰ্ণভাৱে এই চিনেমাখনত আছে। গতিকে আপোনালোকে এই চিনেমাখন চাই বহুত ভাল পাব বুলি কৈছোঁ, কাৰণ এই চিনেমাখন কেতিয়া আপোনালোকে বৰিংটো ফিল নকৰেই। আৰু নেক্সট ক'বলৈ গৈ আছোঁ, আপোনালোকৰ চিনেমাখনত যি লোকেশ্যন দেখুৱাইছে সেই লোকেশ্যন যথেষ্টখিনি বহুত ধুনীয়া লোকেশ্যনত শ্বুট কৰা হৈছে চিনেমাখন। গতিকে ক'বলৈ গ'লে এতিয়া আমাৰ অসমীয়া ছবি চাউথ ইণ্ডিয়ান দক্ষিণাত্য ছবিৰ লগত ফেৰ মাৰিবলৈ গৈ আছে, কাৰণ আপোনালোকে যদি সঁহাৰি জনায় চিনেমাৰ ক্ষেত্ৰত, আমাৰ অসমীয়া চিনেমাৰ ক্ষেত্ৰত, তেনেহ'লে আমাৰ অসমীয়া চিনেমা উদ্যোগটো যথেষ্টখিনি আগবাঢ়ি যাব। গতিকে এতিয়া ক'বলৈ লৈছোঁ আপোনালোকক চিনেমাখনত থকা মিউজিকৰ ক্ষেত্ৰত ক'বলৈতো বিশেষ একো নাথাকে, কাৰণ জুবিন গাৰ্গে পৰিচালনা কৰিছে মিউজিক, আৰু মিউজিকৰ বহুতখিনি ভাল, কাৰণ মিউজিকটো অলৰেডি পপুলাৰ হৈছে, কাৰণ চিনেমাখন ৰিলিজ নোহোৱাৰ আগতে মিউজিকে যথেষ্টখিনি সঁহাৰি পাইছে। আৰু চাউণ্ড কোৱালিটি, একশ্যন সকলো ফালৰ পৰা ভাল, কমেডি ভাল। গতিকে চিনেমাখন সম্পূৰ্ণভাৱে আপোনালোকে চাই কেতিয়াও বৰিং ফিল নকৰে। মই আপোনালোকক আকৌ এবাৰ কৈছোঁ, আপোনালোকে সকলোৱে মিলি অসমীয়া ছবি চাওক। অসমীয়া ছবি বুলি নহয়, কাৰণ আমি অসমীয়া ছবি বুলি চাব লাগিব বুলি কথা নাই, আপোনালোকে বেয়া পাব পাৰে, কিন্তু মই আপোনালোকৰ ৰিভিউ যিটো দিছোঁ সেইটো কোনো মই ফেক ৰিভিউ দিয়া নাই, আপোনালোকক চিনেমাখন চাই আহি কিনি দিছোঁ। গতিকে সমূহ অসমবাসী ৰাইজৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা থাকিলে, কাৰণ আপোনালোকে যদি অসমীয়া ছবি চায় তেতিয়াহে আমাৰ অসমীয়া ছবি উদ্যোগটো আগবাঢ়ি যাব। যদি আপোনালোকে যদি নাচায় তেনেহ'লে কেনেকৈ আগবাঢ়ি যাব, কেনেকৈ ছবি বনাবলৈ সাহস পাব। গতিকে ইমান ভাল চিনেমা যেতিয়া উপহাৰ দিছে, আমি সকলোৱে গৈ একেলগে মিলি চাব লাগে আৰু আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো উন্নত হোৱাত সহায় কৰিব লাগে। কিন্তু মই আপোনালোকক এতিয়া ক'বলৈ গৈছোঁ, মই যেতিয়া চিনেমাখন চাবলৈ হলত গৈছোঁ তেতিয়া যথেষ্টখিনি মানুহৰ ভিৰ, কাৰণ হাউচফুল হৈ আছে, কাৰণ যিটো মই আপোনালোকক গৈছোঁ, কিন্তু কিছুমান হেৰিয়ত হৈছে নাই নাজানো, কিন্তু মই যিটো হলত চাইছোঁ যথেষ্টখিনি মানুহৰ সমাগম দেখিছোঁ। আহি চিধাই এতিয়া এই ৰিভিউটো দিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি লওক, আৰু কাষত থকা নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিবলৈ নাপায়। গতিকে আজিলৈ পায়। জয় অসমীয়া ছবি, জয় ৰত্নাকৰ, জয় আই অসম। কি দেখিলো মই, কোনটো সঁচা কোনটো মিছা?